फाइनली गाइस मैं एक बहुत बड़ा डिसीजन ले चुका हूँ। 15 अगस्त को वो काम करने जा रहा हूँ और आप लोगों से परमिशन लेके ये करूँगा, ठीक है। हिंदी खराब है, रब रब आसामिसे कैसे अलग कोनोबा यदि जॉइन करूँ বুলি ভাবিছে আহি যাব। এই দেখো মোৰ লোকেশ্যনটো জানি আৰু সাইকেলত যাম বুলি কৈছোঁ যে কষ্ট হ'ব, তো কয় নহয় কষ্টৰ ফল মিঠা, হয় নাই? কষ্টৰ ফল মিঠা মানে আজি ব্লগটো ইমান দীঘল নকৰোঁ, ছুটি কৰিম। তো আপোনালোকে ক'বচোন কেছটো গম পালে আপোনালোকে। মানে 15 আগষ্ট স্বাধীনতা দিৱসত মই যাম ৰাইডত চাইকেলত। কোনোবা যদি জইন হ'ম বুলি ভাবিছে তেনেহ'লে আগতীয়াকৈ মানে এই ব্লগটো চাব যে তাৰ লগে লগে মানে ইনষ্টাগ্ৰামত DM এটা কৰি দিব আৰু আপোনালোকে কমেণ্টত ক'ব যে কোন দুটা ঠাইৰ ভিতৰত মানে কোনটো ঠাইত গ'লে বেছি ভাল লাগিব আপোনালোকৰ আৰু কোনটো ঠাইত যাম। तो गाइस इंट्रो असमीज में दे रहा हूँ और बात हिंदी में करूँगा, ठीक है। आप लोग बुरा मत लगाना हिंदी वालों। तो इंट्रो दे रहा हूँ, ठीक है। हेलो एंड वेलकम बैक टू माय यूट्यूब चैनल। स्वागतम जनाइছোঁ মোৰ অন্য এটা ব্লগত। আশা কৰিছোঁ আপোনালোক ভালে আছে, ময়ো ভালে আছোঁ। আজি দিনটো মানে এনেই ঘৰত বহিলোঁ, তো সেইটো বাদ দিয়ক, এতিয়া সেইটো পইণ্ট। এতিয়া फाइनली गाइस मैं एक बहुत बड़ा डिसीजन ले चुका हूँ क्या ले लिया हो। तो वो डिसीजन क्या है बताऊँगा, धीरे धीरे बताऊँगा। 15 अगस्त आ रहा है, इंडिपेंडेंस डे, तो उसी के लिए एक बहुत बड़ा डिसीजन ले लिया मैं, ठीक है। 15 अगस्त को वो काम करने जा रहा हूँ। क्या आप लोगों को थोड़ा हिंट आ रहा है क्या, वो बोलो पहले। वो सब छोड़ो, मैं ये डायरेक्ट बोल दे रहा हूँ। डायरेक्ट हिंदी एकदम पूरा ख़राब है, आप लोगों को पता ही है। तो एक राइड जाने के बारे में सोचा मैं, ठीक है। ऐसी वैसी राइड नहीं, बहुत दूर वो भी साइकिल पे, ठीक है। साइकिल पे एक राइड जाने के बारे में सोचा है मैंने। तो क्या करो आप लोग ही बताओ, जाना चाहिए या नहीं चाहिए? बताओ जाना चाहिए या नहीं चाहिए? कहाँ वो मैं बहुत कन्फ्यूज़ में हूँ, ठीक है। और आप लोगों को ही इस कन्फ्यूज़न को दूर करना है, इसीलिए आप लोगों को बोल रहा हूँ और आप लोगों से परमिशन लेके ये करूँगा, ठीक है। अबे जल्दी बोल, कल सुबह पनवेल निकलना है। तो 2 ऑप्शन है, एक हदिया दलंग, एक नामरूप। कहाँ जाना है आप लोग ही बताए कहाँ जाना है। आप लोग जहाँ कहेंगे वहाँ ही जाऊँगा, ठीक है। किस में और वो भी बताऊँगा। इसमें देखो माय बेबी, इसमें ही जाऊंगा फुल राइड 15 अगस्त को। किसी को ज्वाइन करना है तो आ जाना। मेरे आसपास रहने वाले सभी लड़कों को बोल रहा हूँ। हिंदी खराब है, रब आसामिसे कैसे अलग कोनोबा यदि जॉइन करूँ বুলি ভাবিছে আহি যাব। এই দেখো মোৰ লোকেশ্যনটো জানি ৰংচঙী চাবুৱা এৰিয়াটোৰ পৰা যিমান আছে ল'ৰা ছোৱালী কোনোবা যদি জইন হ'ম বুলি ভাবিছে তেনেহ'লে আহিব পাৰে। চাইকেল ৰাইড 15 আগষ্টত আহি যাব, ৰাতিপুৱাই ওলাম, ঠিক আছে। কিন্তু আপোনালোকে ক'লৈ যাম? দুটা অপশ্যন আছে 15 আগষ্টত দেই, দুটা অপশ্যন আছে জেগা। এটা শদিয়া দলংহে ওলাইছে, চৰি বগীবিল দলং নহ'লে নামৰূপ। ক'লৈ যাম ক'বচোন, ক'লৈ গ'লে ভাল হ'ব? মানে ক'লৈ গ'লে ভাল হ'ব? শদিয়া দলংটো শদিয়াহে ওলাইছে ধেত। क्या था बगीबिल दलंग तो धेमाजी सीरीज में तो देखा ही, लेकिन नामरूप नहीं देखा, इसलिए नामरूप ही जाऊँ क्या? आप लोग प्लीज़ कमेंट करना कहाँ जाना चाहिए, आप लोगों को कौन से जगह देखना ज़्यादा पसंद करेगा, ठीक है। एकदम जल्दी कमेंट करिबचोन। कले যাব লাগিব, মানে আপোনালোকে
কোনটো জেগা মানে চাই ভাল পাব নামৰূপ ভাল পাবনে বগীবিল দলং ভাল পাব আপোনালোকে য'ত কয় তালৈ যাম চিন্তা নকৰিব আপোনালোকে মেইন আপোনালোকে য'ত কয় তালৈ যাম তো আপোনালোকে অকল এটা কমেণ্ট কৰিব ঠিক আছে মই সেই দুটাৰ ভিতৰত কনফিউজ হৈ আছোঁ আপোনালোকে সেই দুটাৰ ভিতৰতে অকল কমেণ্ট কৰিব বেলেগ কমেণ্ট নকৰিব মানে কমেণ্ট কৰিবই চিয়ৰ দেই নকৰাকৈ নাথাকিব কিন্তু তো সেইকাৰণে মানে আপোনালোকৰ কথামতে যাম বহুতে ভাবিছে যে বাইক স্কুটি গাড়ী সেইবোৰতো যাব পাৰি কিন্তু নহয় মই নাযাওঁ গাড়ী বাইক আৰু স্কুটিত কি হ'ল গাড়ী বাইক আৰু স্কুটিত গ'লে মানে ইমান এডভেঞ্চাৰ নহয় কি আৰামছে গ'লোঁ এক্সেল পকালোঁ তেল ভৰালোঁ পালোঁগৈ হয়নে তো সেয়াত গ'লে ইমানটো ভাল নালাগিব বাইক স্কুটি গাড়ীত গ'লে কিন্তু চাইকেলত গ'লে একদম কষ্ট হ'ব আৰু এডভেঞ্চাৰ হ'ব পূৰা একদম খাতৰা লাগিব তো সেইকাৰণে ভাবিছোঁ যে চাইকেলতে যাম আৰু কোনোবাই জইন হ'ম বুলি ভাবিছে যদি হ'ব পাৰিব আৰু চাইকেলত যাম বুলি কৈছোঁ যে কষ্ট হ'ব তো কয় নহয় কষ্টৰ ফল মিঠা হয় নাই কষ্টৰ ফল মিঠা ओ हिंदी में क्या बोलते हैं उसको भूल गया তো সেইকাৰণে মই মানে যাব লৈছোঁ চাইকেলতে কৰ্মফল মিঠা যে কষ্টৰ ফল মিঠা দেই চৰি কৰ্মফল নহয় কষ্টৰ ফল মিঠা তো যাব লৈছোঁ মই হেৰিয়তে মই বেলেগকৈ চাই গৈছে কষ্টৰ ফল মিঠাটো সেইকাৰণে কষ্ট কৰি যাম চাইকেলত বহুত দূৰ হয় নেভাবিব যে ওচৰ বহুত দূৰ বহুত কিলোমিটাৰ তো তালৈ যাম বুলি ভাবিছোঁ মই আজিলৈকে একদম যাতে চাইকেল চলাই মানে ইমান দূৰলৈ চাইকেল চলাই নাপাওঁ ন তো সেইকাৰণে একদম বহুত দূৰলৈ যাম কেনেকুৱা হয় কি হয় নাজানো ভৰিটো অকৰাই হ'ব চাগে তো এতিয়া মই সেইবোৰ কথা বাদ দিয়ক বাৰু অলপ পিছত আকৌ কণ্টিনিউ কৰি আছোঁ আপোনালোকে প্লিজ ক'ব কমেণ্টত এই দুটা অপশ্যন আছেতো গম পালে নহয় কোন দুটা বগীবিল আৰু নামৰূপ সেই দুটাৰ ভিতৰত কোনোবা এটা ক'ব আৰু দেই এতিয়া মই মানে এফালে আহি থাকোঁতে লগৰ এটাক লগ পাই গ'লোঁ ৰ'ব দেখাইছোঁ কোন জেকি ভাই মিউজিক চিয়ান AWF মিউজিক তো আপোনালোকে ইনষ্টাগ্ৰামত কোনোবাই যদি চাই AWF মিউজিক বুলি তো পাই যাব চাওক সেই বহুত বেমাৰ বহুত ডাঙৰ বেমাৰটো পাই গ'ল ইয়াৰ চকু বেমাৰটো চকু বেমাৰ ইয়াৰ পাই গ'ল মানে এইফালে ওচৰে পাঁজৰে বহুত হৈ গৈছে তো সাৱধান থাকিব আৰু আপোনালোকেও সাৱধান থাকিব সুৰক্ষিত থাকিব ৰ'ব A few moments later. তো গাইজ ব্লগটো শেষ কৰাৰ আগতে মানে এতিয়া কৈ দিওঁ একেবাৰে অসমীয়াত একদম চমুকৈ কৈ দিছোঁ মানে আজি ব্লগটো ইমান দীঘল নকৰোঁ চুটি কৰিম তো আপোনালোকে ক'বচোন কেছটোতো গম পালে আপোনালোকে মানে 15 আগষ্ট স্বাধীনতা দিৱসত মই যাম ৰাইডত চাইকেলত কোনোবা যদি জইন হ'ম বুলি ভাবিছে তেনেহ'লে আগতীয়াকৈ মানে এই ব্লগটো চাব যে তাৰ লগে লগে মানে ইনষ্টাগ্ৰামত DM এটা কৰি দিব আৰু মই ৰিপ্লাই দিম আপোনালোকে যদি কোনোবা জইন হ'ম বুলি ভাবিছে মানে মেছেজ এটা কৰি দিব আৰু আপোনালোকে কমেণ্টত ক'ব যে কোন দুটা ঠাইৰ ভিতৰত মানে কোনটো ঠাইত গ'লে বেছি ভাল লাগিব আপোনালোকৰ আৰু কোনটো ঠাইত যাম ঠিক আছে দুটা অপশ্যন আছেতো এটা হ'ল বগীবিল আৰু এটা হ'ল নামৰূপ তো আপোনালোকে সেই দুটাৰ ভিতৰতে এটা অপশ্যন দিব সেই দুটাৰ ভিতৰতে এটা কমেণ্ট কৰিব তো যোনটোত বেছি মানে আপোনালোকে চাব ভাল পায় সেই ঠাইটোতে যাম আৰু পূৰা ধামাকা ভিডিঅ' বনাই আপোনালোকক দেখাম ঠিক আছে তো এতিয়া এই ভিউটো চাওক কি মজা ভিউ হৈছে এইখন আমাৰ জানখন নদী নহয় জান তো এইবোৰ বাদ দিয়ক তো আজি ব্লগটো ইমানেই আছিলে নে কথাটো ক'বলৈ মানে এই ব্লগটো বনাই দিলোঁ হোপ আপোনালোকে ভাল পালে আৰু কমেণ্টত প্লিজ ক'ব ঠিক আছে তো লগ পাম এটা নতুন ভিডিঅ'লৈ বাই বাই